নমস্কাৰ, মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ ইউটিউবৰ সমূহ দৰ্শককে স্বাগতম জনাইছোঁ। মই অসমীয়া ব্যাকৰণৰ ওপৰত ভালেকেইটা ভিডিঅ' বনাইছোঁ। কেইদিনমান মই ভিডিঅ' বনাব পৰা নাই, মোৰ ব্যক্তিগত অসুবিধাৰ বাবে। তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা মাৰ্জনা খুজিছোঁ। আজি মই তৎপুৰুষ সমাসৰ ওপৰত এটি ভিডিঅ' বনাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টো ভালদৰে লক্ষ্য কৰি চাবা আৰু পইণ্টবোৰ লিখি ল'বা। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক দ্বিতীয় বাৰ্ষিক পৰীক্ষাৰ কাৰণে এই ব্যাকৰণবোৰ অতিকৈ জৰুৰী বিষয়। সেয়েহে মই তন্নতন্নকৈ ব্যাকৰণৰ পাঠবোৰ দি আছোঁ। মাজতে কেইদিনমান মোৰ লোকচান হ'ল, তাৰ বাবে আজিৰ পৰা আৰু সেয়েহে আৰম্ভ কৰিবলৈ লৈছোঁ। তৎপুৰুষ সমাসনো কি, তৎপুৰুষ সমাস কেই প্ৰকাৰৰ, কি উদাহৰণ, এই সকলোবোৰ মই আজি ভিডিঅ'টোৰ জৰিয়তে দাঙি ধৰিম। যি সমাসত ব্যস্ত পদ দুটাৰ প্ৰথমা বিভক্তিৰ বাহিৰে অন্য বিভক্তিত থাকে তাক তৎপুৰুষ সমাস বোলে। কি কৈছে? ব্যস্ত পদ দুটা প্ৰথমা বিভক্তিত নাথাকে, বাকী 6টা বিভক্তিত থাকে, সেইটো হৈছে তৎপুৰুষ সমাস। বিভক্তিৰ পিছত চিন লোপ হয় আৰু বিভক্তিৰ যিবিলাক চিন থাকে দ্বিতীয় বিভক্তিৰ পৰা সপ্তমী বিভক্তিলৈ, সেই চিনবিলাক পাছত নোহোৱা হৈ যায়। প্ৰথমা বিভক্তিৰ বাহিৰে বাকী 6 প্ৰকাৰ বিভক্তিৰ নাম অনুসৰি তৎপুৰুষ সমাস 6 বিধ। আমাৰ বিভক্তি 7 বিধ আছে, তাৰে প্ৰথমা বিভক্তিটো নাই। আমাৰ তৎপুৰুষ সমাস বিভক্তিৰ নাম অনুসৰি তৎপুৰুষ সমাস 6 প্ৰকাৰৰ, যেনে দ্বিতীয়া তৎপুৰুষ, তৃতীয়া তৎপুৰুষ, চতুৰ্থী তৎপুৰুষ, পঞ্চমী তৎপুৰুষ, ষষ্ঠী তৎপুৰুষ আৰু সপ্তমী তৎপুৰুষ। মই এতিয়া দ্বিতীয় তৎপুৰুষৰ পৰা সপ্তমী তৎপুৰুষলৈকে সমাসবিলাকৰ সংজ্ঞা আৰু উদাহৰণবোৰ দাঙি ধৰিম। দ্বিতীয়া তৎপুৰুষ, দ্বিতীয়া বিভক্তি লোপ হৈ যি সমাস হয় তাক দ্বিতীয়া তৎপুৰুষ বোলে। কি কৈছে? দ্বিতীয় বিভক্তিটো নোহোৱা হয় যি সমাস হয় সেইটোৱে হৈছে দ্বিতীয় তৎপুৰুষ সমাস। তাৰে উদাহৰণ হৈছে গুৱাক কটা, গুৱা কটা, পিপৰাক গুচোৱা, পিপৰা গুচোৱা, মাতৃক পূজা, মাতৃ পূজা, মুধাক ফুটা, মুধা ফুটা, স্বৰ্গক প্ৰাপ্তি, স্বৰ্গ প্ৰাপ্তি। এইকেইটা উদাহৰণ আৰু ভালেকেইটা আছে, মই এইকেইটা দাঙি ধৰিছোঁ। ইয়াৰ দ্বিতীয় বিভক্তিৰ চিন হৈছে ক। সেই ক চিনটো আমাৰ সমাস হৈ পেলাই নোহোৱা হৈছে। তাৰ পাছতে হৈছে তৃতীয় বিভক্তি। তৃতীয় বিভক্তিৰ চিন হৈছে ৰে দি দ্বাৰা, সেই 3টা চিন নোহোৱা হৈ পেলাই তৃতীয় বিভক্তি হ'ব। তৃতীয় বিভক্তিৰ লোপ হৈ তৃতীয় তৎপুৰুষ সমাস হয়, যেনে হাতেৰে সজা, হাতে সজা, নখেৰে চিহ্ন, নখ চিহ্ন, বৰশীৰে মৰা, বৰশী মৰা, জুইৰে পৰা, জুয়ে পোৰা। এইটো হৈছে তৃতীয় বিভক্তিৰ উদাহৰণ। চতুৰ্থী বিভক্তিৰ চতুৰ্থী তৎপুৰুষ সমাসত চতুৰ্থী বিভক্তি লোপ হৈ হয়, সেয়ে ইয়াৰ নাম হৈছে চতুৰ্থী তৎপুৰুষ সমাস। চতুৰ্থী বিভক্তিৰ চিন হৈছে ক আৰু লৈ। গুৰুলৈ দক্ষিণা, গুৰু দক্ষিণা, মাতৃলৈ ভক্তি, মাতৃভক্তি, মহিলৈ চুঙা, মহী চুঙা, দেৱলৈ দত্ত, দেৱদত্ত। এইকেইটা হৈছে চতুৰ্থী বিভক্তিৰ তৎপুৰুষ সমাসৰ উদাহৰণ। পঞ্চমী তৎপুৰুষ, পঞ্চমী বিভক্তি লোপ হৈ যি সমাস হয় তাক পঞ্চমী তৎপুৰুষ সমাস বোলে। পঞ্চমী তৎপুৰুষৰ সমাসত বিভক্তিৰ চিন পৰা, পৰাটো নোহোৱা হ'ব, যেনে গছৰ পৰা পৰা, গছ পৰা, যোগৰ পৰা ভ্ৰষ্ট, যোগ ভ্ৰষ্ট, ব্যাধিৰ পৰা মুক্ত, ব্যাধি মুক্ত, পদৰ পৰা চ্যুত, পদচ্যুত। এইকেইটা পৰাটো নোহোৱা হৈছে। তাৰ পাছত আহিছে ষষ্ঠী বিভক্তি তৎপুৰুষ সমাস। ষষ্ঠী বিভক্তি লোপ হৈ যি সমাস হয় তাকে ষষ্ঠী তৎপুৰুষ সমাস বোলে। ষষ্ঠী বিভক্তিৰ চিন হৈছে ৰ, ইয়াত ৰটো নোহোৱা হ'ব। উদাহৰণ হিচাপে পাওঁ আমি দেৱৰ আলয়, দেৱালয়, গছৰ তল, গছ তল, কন্যাৰ বুলন, কন্যা বুলন, মৌচাক, মৌচাক। ইয়াত ৰটো নোহোৱা হৈছে। তাৰ পাছৰ শেষৰ তৎপুৰুষ সমাসটো হৈছে সপ্তমী তৎপুৰুষ সমাস। সপ্তমী বিভক্তি লোপ হৈ যি সমাস হয় সি সপ্তমী তৎপুৰুষ সমাস। ইয়াৰ সপ্তমী বিভক্তিৰ চিন হৈছে ত, ত, যেনে ঘৰত উপজা, ঘৰ উপজা, বনত জাত, বনজাত, কাৰ্যত দক্ষ, কাৰ্যদক্ষ, ৰণত পণ্ডিত, ৰণপণ্ডিত ইত্যাদি। এই সপ্তমী তৎপুৰুষত তটো নোহোৱা হৈ পেলাই সমাস হৈছে। এয়ে হৈছে সপ্তমী তৎপুৰুষ। সমাসৰ ভিতৰত তৎপুৰুষ সমাসৰ এইখিনি আছে আৰু বিশেষ নাই। মই
বেলেগ এটা ভিডিঅ'ত মই বাকীবিলাক যি সমাস আছে সেই সমাসৰ বিষয়ে দাঙি ধৰিম। মই এতিয়া কৈছোঁ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ভিডিঅ'বোৰ চাবা, ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু বেলেগকো বুজাই দিবা। আজিলৈ নমস্কাৰ, জয় অসম, ধন্যবাদ।